guys, welcome to my YouTube channel. আৰু আজি বিশেষ এটা কাৰণত মই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ। আজি বিশেষকৈ মনটো ভাল লাগি আছে। থাম্বনেইল দেখি গম পাইছে চাগে আপোনালোকে। মই CCGDত সিলেক্ট হৈছোঁ BSF পোষ্টত। আচলতে গম পোৱা নাছিলোঁ খবৰটো যে কালি ৰাতিয়ে দিলে ৰিজাল্ট। কিন্তু মই গম পাইছোঁ ৰাতিপুৱা। মোৰ লগৰে হয়, তাই মোক মেছেজ দি থৈ দিছে হোৱাটছএপত। যিহেতু ফোনটো চোৱা যায় 5টামান বাজিছে, তেতিয়া দেখিছোঁ কংগ্ৰেচুলেশ্যন দি থৈ দিছে। মই ভাবিছোঁ কংগ্ৰেচুলেশ্যন কিহৰ কংগ্ৰেচুলেশ্যন দিলে। তাই কৈছোঁ কি হ'ল। তাৰপিছতে গম পালোঁ আমাৰ গ্ৰুপ এটাও আছে SSGD, মানে DME ফিট সকলোৱে আছোঁ আমি তাতে। গ্ৰুপত দিলে GDৰ বোলে ৰিজাল্ট দিছে। তাৰপিছতে তাতে আৰু চাইছোঁ লিষ্টখন পূৰা। প্ৰথমতেতো চাইছোঁ, মোৰ নামটোৱে দেখা নাই। চাৰ্চো যিহেতু কৰিব পৰা নাই, সিহঁতে দিয়া লিংক এটাতে মই চাইছোঁ আৰু ওপৰৰ পৰা চাই আহি আছোঁ, মোৰ নাম নাই। লাষ্টত গৈ পালোঁ আৰু। তো কম মমেণ্টটো মানে অলপমান কেপচাৰ কৰিব পাৰিছোঁ মাহঁতক, সেইখিনি পৰা দেখাই আছোঁ আপোনালোকক। মনৰ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাই আজি ভাল লাগিছে। বহুত দিনৰ পৰা, এইটো 1 বছৰ হ'ল। আমি বহুত কষ্ট হ'ল দিয়কচোন। এতিয়া ক'ব বিচাৰিছোঁ, মোৰ নিচিনাতো বহুত ছোৱালী আছে যিয়ে ডিফেন্সৰ লাইনত যাব বিচাৰিছা। তোমালোকেও চেষ্টা কৰা। আকৌ এতিয়া SSGD নতুন ৰিকুৱাৰমেণ্ট ওলাইছে, তোমালোকেও চেষ্টা কৰা, সফল হ'বা। চেষ্টা কৰিলে নিশ্চয় এদিন সফল হ'বা। কেনেকুৱা লাগিছে এতিয়া? কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? কিমান ভাল লাগিছে বলো। এই মাত্ৰ মই গম পাইছোঁহেচোন, তহঁতক কৈছোঁহেচোন। তহঁতক কেনেকুৱা লাগিছে? ভালে লাগিছে। এবাৰ নাচি দিয়া আকৌ। এইটো দিবা কাৰণে কথা নেকি? মই কেনেকে আছো কিমান ভাল লাগিছে? কিমান ভাল হ'ব, ভালে লাগিছে। এতিয়া আজিৰ পৰা কি খাম? আজি মন ভাল। এতিয়া আজিৰ পৰা কি খাম এতিয়া? আজি কি খাবি? মা এটা উলিয়াই নে এটা? কিয় মই এনেকৈ দিয়া নাই, মই মুখখন এইটো কওক কৰিব লাগিব, এইটো সেইখিনি কাটিব লাগিব। হাই মনটো বহুত ভাল লাগি গৈছে আজি। ইমান দূৰত যাবি সেইটোহে বেয়া লাগিছে। মই জীৱনত পাছ কৰিছোঁ বে, ভাল লাগিছে কিবা এটা। এটা এফালে আহ, এফালে আহ। বা তই এনেকুৱা কৰিছ, এফালে আহ। দা কেনেকুৱা লাগিছে কয় ইয়াতে? ভালে লাগিছে। এতিয়া মই কি খাম আজি বা? আজি বইলা নাই বেলেগহে খাম। বেলেগ খাম, হাঁহ খাম। হাঁহ খাবি? অঁ ৰাতিকে খাবি হাঁহ? অঁ ৰাতি খাম। এতিয়া জেঠাৰ লগত মাতা নাই? অঁ ব্ৰইলাৰ খাব। তেতিয়া আধৰুৱা হ'ল আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁতে। অলপ ঘৰত মাতিছিলে যে, এতিয়া আকৌ আহিছোঁ। অলপমান কথা আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো আজি ভালেই লাগিছে মোৰ, বহুত কষ্ট সাৰ্থক হৈছে বুলি ভাবিছোঁ। আৰু আপোনালোকেও যদি কোনোবা যদি আছা আৰু ভাবিছা এপ্লাই কৰিম বুলি, তে মন পুতি পঢ়িবা। SSGDৰ এক্সাম দিওঁতে, প্ৰথম এক্সাম দিওঁতে যদি ভালকৈ দিয়া,
প্ৰথম এক্সামটোৱে মেইন আৰু তাৰপিছতে ফিজিকেলৰ কাৰণে অলপ সময় পাবা প্ৰেক্টিছ কৰিবৰ কাৰণে, সেইটোও মেইনে। কিন্তু এইটোত যেতিয়া ফাৰ্ষ্ট দিবা ন, যেতিয়া মাৰ্কছটো যেতিয়া বেছি থাকিব তেতিয়া তোমাৰ প্ৰিফাৰেঞ্চত যিটো দিছা সেইটোৱে পাবা আৰু যিটো বিচাৰিছা। এবাৰ পষ্টবিলাক চাই ল'বা তোমালোকে, আৰু আশা কৰিছোঁ ছোৱালীবিলাকৰ ভাল হওক, ল'ৰাবিলাকৰো ভাল হওক। আজি আমাৰতো পোষ্ট আছিলে মাত্ৰ 150টা, চিলেক্ট হৈছোঁ। তো ভালেই লাগিছে। আমাৰ OBC খিনি আছিলে 41টা পোষ্ট আছিলে আৰু কেণ্ডিডেট আছিলে 123 ভিতৰত যে মোৰ নামটো আহিছে, সেইটোৱে মানে বহুত ডাঙৰ কথাই আজিৰ যুগত দিয়কচোন। কিমান মানে কম্পিটিশ্যন হৈ গৈছে, হেভি কম্পিটিশ্যন। ইমান কম্পিটিশ্যনৰ মাজত চিলেক্ট হ'ব পাৰিছোঁ ইমান দিনৰ অন্তত, প্ৰায় 1 বছৰে হ'ল। 1 বছৰৰ মূৰত আজি ফলটো পালোঁ আৰু ভালটো লাগিবই। যোনে যোনে ভাবি আছে নিজৰ ঘৰখনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে, মা দেউতাৰ কাৰণে কিবা কৰিবৰ কাৰণে, মা দেউতাক সুখত ৰাখিবৰ কাৰণে কৰা কিবা CCGD-টো হওক বা আৰু আন কিবা কিবি ওলাই আছে, সেইবিলাকো ট্ৰাই কৰি থাকিবা। ভাল হওক তোমালোকৰো। এতিয়া মই আজি ৰিজাল্টটো পাইছোঁ যিহেতু, ইয়াৰ পিছত আকৌ যাব লাগিব ট্ৰেইনিঙলৈ। ট্ৰেইনিঙত কেতিয়া যাওঁ কি হওঁ সেইটো এতিয়ালৈ গম পোৱা নাই বাৰু, কিন্তু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেকৈ যদি ভাল পায় আপোনালোকে মনৰ পৰা, তেতিয়াহ'লে মই আকৌ পিছৰ মোৰ জাৰ্ণিটো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু ছোৱালী হিচাপে ছোৱালীখিনিৰ কাৰণেও কিবা কিবি ইনফৰ্মেশ্যন যিবোৰ থাকে সেইবোৰ মই দি যাবলৈ চেষ্টা কৰিম তোমালোককো। মোৰ জাৰ্ণিটোত কেনেকৈ পঢ়িব লাগে তাৰ বিষয়ে মই নিশ্চয় জনাম, আৰু প্ৰেক্টিছ কৰাৰ বিষয়ে জনাম মই। কেনেকৈ মই ৱেইট লছ কৰিছিলোঁ। মোৰ বহুত ৱেইট আছিলে, তোমাৰ 59 কেজি, 59 পইণ্ট আৰু বেছি আছে, মানে আধা কেজিমান আৰু বেছি আছিলে, ধৰা 60 কেজিয়ে হ'ব। কিন্তু তাত মোৰ অভাৰৱেইট আহিছে। অভাৰৱেইট আছিলে মোৰ 5.5, মানে 5.5 কেজি অভাৰৱেইট আছিলে। আৰু মই বহুত কষ্ট কৰিবলগীয়া হৈছে। মানে 60 কেজিত মই ফাৰ্ষ্টতে গম পাইছিলোঁ যে SSCত তোমাৰ ফিজিকেল দিবলৈ যাওঁতে কি ৱেইট চাব, তেতিয়ালৈকে মই প্ৰায় 5 কেজিমান কমেই কৰিলোঁ। আৰু তাত যোৱাৰ পিছতো মোৰ 5.5 কেজিমান অভাৰৱেইট লিখি দিছে, আৰু সেইটো মেডিকেলৰ টাইমলৈকে মানে সেইটো বাউণ্ড যে তাত মানে কৈ দিছে যে বাউণ্ড, সেইটো কম কৰি যাবই লাগিব, 50 কেজি হ'ব লাগিব। তেতিয়া মই বহুত কষ্ট কৰিছোঁ। মই কি ক'ম আৰু, কেনেকৈ মই ডায়েট কৰিছিলোঁ, কেনেকৈ মই তাত জোখালৈকে 49 কেজি হৈ গৈছে। তো আপোনালোকে ভাবক, সিমানখিনি দিন আছিলে, প্ৰায় পালোঁ 2 মাহমান, 2-2.5 মাহ পালোঁ। এই 2-2.5 মাহ সময়তে মই বহুত কষ্ট কৰি ইমানখিনি ৱেইট লছ কৰিছোঁ। আজি দেখিছে ক্ষীণ হৈ গ'লোঁ। এতিয়া খাইছোঁ বাৰু, তথাপিতো এতিয়া সেই আগৰ চেহেৰাটো অহা নাই, ৱেইট বাঢ়িছে এতিয়া মই আকৌ 54 কেজিমান হ'লোৱে। চ' গতিকে বহুত কিবা কিবি থাকে। CCGDৰ মানে প্ৰচেছটো বহুত দীঘলীয়া হয়তো, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মানে কি ক'ম আৰু, এলাহ লাগি যায়। ৰিজাল্ট কেতিয়া দিব, এটা ষ্টেপ পাৰ হৈ গৈ থাকে, জল্দি নকৰা কথাবিলাকতো এলাহো লাগে। কিন্তু তাৰ মাজতে পাছ কৰি গৈ থাকিলে মজা এটাও আছে। বাকী আমাৰ মাজৰ পৰাই যোনে যোনে বাদ পৰিছে সিহঁতক মই যাতে তোমালোকে আকৌ ট্ৰাই কৰা আৰু তাৰপিছত তোমালোকে ছাকচেছ হোৱা, সেইটোৱে মই বিচাৰোঁ। ৰ'দো দিছে এতিয়া এফালে, তোমালোকেও যাতে ছাকচেছ হোৱা বিচাৰোঁ। একো নাই, বেটাৰ লাক নেক্সট টাইম।
চেষ্টা কৰিবা, চেষ্টাৰ অসাধ্য একো নাই। এইটো ধৰণে নিশ্চয় হ'ব আৰু কিজান ভগৱানে তোমালোকৰ কাৰণে কিবা ভাল কিবা থৈ দিছে ন, তো মন নাভাঙিবা প্লিজ, সেইটোৱে বিচাৰোঁ। ঠিক আছে, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, মোৰ কথাখিনি ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছতেই মই আপোনালোকক মোৰ জাৰ্ণিটোৰ বিষয়ে আৰু কিবা কিবি ভিডিঅ' দি যাম। তো আজিলৈকে বাই।